Hi guys, hello to my welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। ইতিমধ্যে আপোনালোকে মোৰ থাম্বনেলত চাই গম পাইছে যে আজি কিহৰ ওপৰত ভিডিও হ'বলৈ গৈ আছে। তেন্তে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। হাই গাইস, আজি মই যাম ADRE এপ্লাই কৰিব। মানে এপ্লাই কৰিব যাম কাৰণ হেইবাৰ মই এপ্লাই কৰোতে লাষ্ট ডেট গুছি গল, মই এপ্লাই কৰিব নোৱাৰিলো। হেইবাবে এইবাৰ অলপ জলদি যাও আৰু আপোনালোকে যদি এতিয়ালৈকে কৰা নাই কৰি লব। এতিয়া মোৰ লগত আছে মোৰ আইতা। এতিয়া আইতাক মই সুধিম কি এইবাৰ মই চাকৰি পাম নে নাপাম। তেন্তে বলক আইতাৰ ওচৰলৈ। আইতা এইবাৰ মই চাকৰি পাম? পঢ়িব লাগিব। এই মাত্ৰ মই আইতাক খুদিলো যে মই এইবাৰ চাকৰি পাম নে নাপাম আৰু আইতাই উত্তৰ দিলে পঢ়িলে হে পাবি। মানে কি মই পঢ়াই নাই নেকি? মইতো পঢ়িছো, ইমান বছৰ পঢ়ি থাকিলো, পোৱা নাই কি এদিনত পঢ়িলে গোটাই শেষ হৈ যাব নেকি? নহয়, মই পঢ়িছো কিন্তু এইবাৰ মই পামে। আৰু আইতাককো মই কৈ দিও কি এইবাৰ চাকৰি মই পামে। পাবা। এতিয়া মই প্ৰথমে মোৰ গোটাই ডকুমেন্টছ উলাই লওঁ আৰু তাৰ পিছত আপোনালোকে মোৰ লগত যাব অনলাইন দোকানত অনলাইন কৰিবলৈ। আৰু আপোনালোকেও যদি ভাবি আছে যে অনলাইন কৰিম বুলি ভাবি, তেতিয়া আপোনালোকে আজি ডকুমেন্টছ উলাই লওক আৰু মোৰ লগত বলক। তেন্তে জলদি যাও আৰু জলদি অনলাইনটো কৰি লও বলক। হাই গাইস, এই মাত্ৰ মই দৌৰি আহোতে মই পৰি গলো আৰু মোৰ আঁঠু গল। মানে আজি চাইকেল চলাই যোৱাটো আজি সম্ভৱে হ'ব যেন লাগিছে, কিন্তু তেতিয়াও মই ভাবিছো যে মই চাইকেল চলাই আজি মই অনলাইন কৰিব যাম। তেন্তে বলক মোৰ লগত। মোৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈ চাই থাকক। হাই গাইস, এইটোৱে হ'ল মোৰ ফাইল আৰু এইটোহে হ'ল মোৰ গোটাই সম্পত্তি আৰু ইয়াৰ ভিতৰতে আছে মোৰ গোটাই ডকুমেন্টছ। তেন্তে বলক এতিয়া জলদি মোৰ ডকুমেন্টছ গোটাইখিনি উলাই লওঁ। গোটাইখিনি ডকুমেন্টছ মই বেগৰ ভিতৰত ট্ৰান্সফাৰ কৰি ললো আৰু এতিয়া বেগটো ললো আৰু ইয়াৰ পৰাই দৌৰিলো। হাই গাইস, এতিয়া মই উলাই লৈছো মোৰ মানি বেগটো আৰু মোৰ মানি বেগৰ ভিতৰত আছে। হাই গাইস, এতিয়া মই এইমাত্ৰ মানি বেগটোত চালো যে মোৰ মানি বেগটোত এটকাও নাই। এতিয়া মই কেনেকে এডজাষ্ট কৰিম মোৰ অনলাইন কৰিবৰ বাবে পইচাটো। তেন্তে বলক এতিয়া এডজাষ্টমেন্টটো কৰিবই লাগিব। এতিয়া মোৰ অনলাইন কৰিবৰ বাবে এটকাও নাই। এতিয়া মই কি কৰো? এতিয়া মায়ে ক'ত মোৰ পইচাবোৰ লুকাই থৈ দিয়ে এইটো মই এতিয়া বিচাৰিব লাগিব। বিছনাৰ তলত নাই। এই মাত্ৰ মই বিছনাৰ তলত পাই গলো 200 টকা। চাওক 200 টকা। এতিয়া বলক মোৰ লগত অনলাইন কৰিব বলক। হাই গাইস, মই উলাই লৈছো মোৰ কেটিএমখন। অলপ প্ৰব্লেম হৈ আছে কিবা এটা, কিন্তু কথা নাই, মই যাই পাম অনলাইন দোকানলৈকে, ইমান দূৰ নহয়। তেতিয়া মই উলাই লৈছো মোৰ কেটিএমখন। আপোনালোকক মোৰ কেটিএমখন দেখুৱাই দিওঁ, কিন্তু ছেকেণ্ড হেণ্ড কেটিএমখন। চাওক এইখনে হ'ল মোৰ কেটিএম। মাইলেজ পুৰা ভাল দিয়ে আৰু পেট্ৰলো দিয়াৰ দৰকাৰ নাই, মানে যিমান চলাই থাকিব পাৰে। হাই গাইস, এতিয়া মই আছো চলাই চাইকেল আছো কেটিএমখন চলাই। এতিয়া মই যাই পাম মোৰ যাত্ৰাত। এতিয়া আপোনালোকেও মোৰ লগত যাই থাকক কি হয় বাৰু। আৰু আপোনালোকৰ লগত এটা মোৰ কথা আছে, সেইটো শুনি ল'ব। দুখৰ সময়ত আপুনি চকুৰ পৰাই দুটোপাল পানী উলিয়াই দিব, কিন্তু স্বাৰ্থপৰ মানুহক কেতিয়াও আপোনাৰ দুখৰ কথা নকব। তেন্তে বলক মোৰ যাত্ৰালৈ। হাই গাইস, মই কেটিএমখন চলাই আহোতে কি হ'ল মোৰ কেটিএমখনত চাওক। মোৰ কেটিএমখনৰ চেণ্ডাল পৰি গ'ল, আকৌ মই উঠাব লগা হ'ল। মোক ভগৱানে ইমান অগ্নি পৰীক্ষা লৈছে এই গৰমত। কিমান গৰম মানে চেণ্ডাল উঠাই মই আকৌ মোৰ যাত্ৰা আৰম্ভ কৰিলো। মানে ইমান গৰম, গা চা খুজতি উঠি গৈছে এই গৰমত। আৰু এইবোৰ প্ৰব্লেমটো বেলেগ, চাৰ্কেলৰ চেন পৰা, চাৰ্কেল বেয়া হোৱা, কি যে হ'ব। এতিয়া মই আহি পাই গলো বুৰকা আৰু ইয়াতে কৰিম মই অনলাইন। মানে আপোনালোকে গম পাইছে যে ADRE অনলাইন চলি আছে। আপোনালোকেও যিমান পাৰে জলদি অনলাইনটো কৰি লওক। আৰু এইখনে হ'ল দোকান য'ত মই অনলাইন কৰিব আহিছোঁ। আৰু ইয়াৰ ভিতৰত ইমান ভিৰ, মানে মোৰ আজি গধূলি লাগি যাবই, মানে এনেকুৱা যেন লাগিছে। কিন্তু অলপ ৰখি চাওঁ, নহ'লে এখন বেলেগ দোকানো মোৰ চিনাকি আছে, তাত যাওঁ বলক। এজন মানুহে মোক এনেকৈ চাই আছে, মানে জানো আগতে দেখা পোৱাহে নাই ভিডিঅ' কৰা কাকো। মানে এইবোৰ কৰিলে বৰ বেয়া লাগে। এতিয়াও আপোনালোকে যদি আধাৰ কাৰ্ডৰ লগত ভোটাৰ কাৰ্ড সংযোগ কৰা নাই, ইয়াত আহি কৰি ল'ব পাৰে। হাই গাইস, আপোনালোকক জনাব পাই সুখী যে মোৰ এপ্লাই হৈ গ'ল। মই থাৰ্ড গ্ৰেডত এপ্লাই কৰিছোঁ। আপোনালোকে গম পাইছে যে প্ৰথম মই যিখন দোকানত গৈছিলোঁ তাত ভিৰ আছে বহুত, সেইবাবে মই তাৰ পৰাই
তাত দেখিয়ে মই পলালো তাৰপিছত এখন মই দোকানত গ'লো তাতো সাৰ্ভাৰ ডাউন তাৰপিছত আৰু এখন দোকানত গ'লো তাৰপিছত কি হৈছে তাত মোৰ এপ্লাই হৈ গ'ল 3rd গ্ৰেডত মই ভাবিছিলো যে মই 4th গ্ৰেডত এপ্লাই কৰিম তাৰপিছত দোকানীজনে ক'লে যে মই যেহেতু ডিগ্ৰী কমপ্লিট কৰিছো মই 4th গ্ৰেডত এপ্লাই কৰিব নোৱাৰো আৰু এইটো সঁচা কথা মই মানে ইউটিউবৰ ভিডিঅ'বোৰ চাই গৈছিলো সেইবাবে মই ভাবিছিলো 4th গ্ৰেডত কৰিলেও একো নহয় কিন্তু এইটো ভুল আপোনালোকে নকৰিব আপোনালোকেও 3rd গ্ৰেডত এপ্লাই কৰিব যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে যদি আপোনালোকে ডিগ্ৰী পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে 4th গ্ৰেডত এপ্লাই কৰিব পাৰিব আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি ল'ব মোৰ নতুন নতুন ভিডিঅ'বোৰ আহি আছে আৰু আপোনালোকে চাই থাকিব বাই বাই টাটা থ্যাংক ইউ